ৰেডি হৈ গ'ল এয়া মূলা আলু বিলাহী জুইত পোৰা পিটিকা। নমস্কাৰ, সকলোকে মনজাইৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মূলা আলু বিলাহী জুইত পোৰা পিটিকা। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। মূলাৰ পিটিকাৰ বাবে মই ৰেডি কৰি লৈছোঁ। এয়া মূলাটো এনেকৈ ধৰণে কেঁচাকৈ মাজে মাজে এনেকৈ কাটি দিব যাতে সোনকালে সিজি যায়। চাৰি চাইডত এনেকৈ কাটি দিব। তাৰপিছত আলু লৈছোঁ। তাৰপিছত বিলাহী, পিঁয়াজ, নহৰু, আদা, জলকীয়া এই গোটেইখিনি এতিয়া মই জুইত পুৰিম। ঠাণ্ডাৰ দিনত এইদৰে যিকোনো বস্তু জুইত পুৰি খাই ভাল লাগে। এনেও আলু জুইত পুৰি খাই ভাল লাগে, তথাপিও মূলাও জুইত পুৰি খাই কেনেকুৱা লাগে আপোনালোকেও খাই চাবচোন। এইদৰে ধুনীয়াকৈ জুইত সিজি যোৱাৰ পাছত মই ধুনীয়াকৈ বাকলি গুচাই ধুনীয়াকৈ ধুই ল'লোঁ আৰু তাৰপিছত লাষ্টত এয়া পিটিকি দিছোঁ মই ধুনীয়াকৈ। আৰু এয়া আমাৰ ভালকৈ সম্পূৰ্ণ হৈ যোৱাৰ পিছত খাবৰ কাৰণে ৰেডি হৈ যাব। এয়া চাওক ধুনীয়াকৈ আমাৰ খাব পৰা ধৰণে ৰেডি হৈ গ'ল। আপোনালোকেও এইদৰে খাই চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।